নাজিৰাৰ গেলেকীত আৰক্ষীৰ জালত ৩ মহচুৰ। গেলেকী আৰু নামতি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে ৩ মহচুৰক। জানিব পৰা মতে আজিৰ পৰা কেইদিনমানৰ পূৰ্বে নপাম বাৰুৱাতি বৰহোলাদি গাঁৱৰ পৰা কেইবাটাও মহ চুৰি হৈছিল। মহ চুৰি সন্দৰ্ভত গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মহৰ গৰাকীসকলে। আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত গোপনে এই চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰু অৱশেষত আজি ৩ ধৃত চোৰক আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। ধৃত মহ চোৰ কেইজন হৈছে নামতি চাৰিআলিৰ ৱাকিব আলী, দ্বিতীয়জন চোৰ হৈছে বালিয়া চাপৰি নামদঙীয়া গাঁৱৰ আজিম আলী আৰু আনটো চোৰ হৈছে মিছাজান নামদঙীয়া গাঁৱৰ চাকিব আলী। লক্ষণীয় যে এই চোৰ চক্ৰটোৰ লগত আৰু বহু চোৰ জড়িত থকাৰ কথা সন্দেহ প্ৰকাশ কৰা হৈছে। গেলেকী আৰক্ষীয়ে ইতিমধ্যে ৩ ধৃত চোৰক গেলেকী কেছ নং 08/2024 U/S457/380 IPC অধীনত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। কেইটা মহ হেৰালে আপুনি? তিনিটা মহ। কিমান দাম হ'ব মহকেইটা? মহকেইটা হ'ব 2 লাখ মান হ'ব। এটা মহৰ দাম? নাই, 3টা মহ। 3টা মহত 3 লাখ টকা হ'ব। আপুনি থানাত এজাহাৰ দিছিলে? দিছিলোঁ। আজি ধৰিলে? কেইজন ধৰিছে? 3জন চোৰ ধৰিছে। ক'ৰ পৰা ধৰিছে ক'ব নোৱাৰোঁ। আৰু আছে নেকি তেনেকুৱা? এতিয়া আছে যদিও ক'ব নোৱাৰোঁ। চিনি পাইছে নেকি চোৰজন? না, মোকতো নেদেখাল না। দিনাখন গধূলি মহকেইটা নাহিছিলে। তাৰপৰা 8 তাৰিখৰ দিনাখন আমি বিচাৰি প্ৰায় আমি 7টা বজাৰ পৰা 4টা বজালৈকে মহকেইটা বিচাৰি এইটো এলেকা নেবেচিবলৈ নাই, গোটেই এলেকাখিনি বিচাৰি মেলি আমি 8 খেলত মানে প্ৰায় 4টামান বজাত মহকেইটা পাওঁগৈ বিচাৰি নি। তাৰপৰা 8 তাৰিখৰ দিনাখন গধূলি ঘৰত বান্ধিছোঁ, সেইদিনা সোমবাৰ আছিলে। 8 তাৰিখে গধূলি মানে পাছদিনাখন আপোনাৰ 9 তাৰিখ পৰিছে মঙলবাৰলৈ, সিমান টাইমতে মহকেইটা নাই। তাৰপৰা নাই বিচাৰি নাপালোঁ। নাপাই পিনে তাৰপৰা খোজে গৈ আমি মহকেইটা পালোঁগৈ এঠাইত এডোখৰ আমাৰ নামদঙীয়া বলিয়া চাপৰি বুলি জেগাডোখৰত। আমি মহকেইটা গাঁত তুলি নিয়াৰ চিন পাই আমি বিচাৰিবলৈ এৰি দিলোঁ। বিচাৰিবলৈ এৰাৰ পাছত থানাৰ লগত ছাৰহঁতৰ লগত যোগাযোগ কৰিলোঁ। ছাৰহঁতে গৈ তুৰন্ত উপস্থিত হৈছেগৈ নামতি থানা, আমাৰ গেলেকী থানাই যোগাযোগ কৰি আজি 3জনক মানে ঘৰৰ পৰা উঠাই অনা বুলি জানিব পাৰিছোঁ। মানুহকেইজন আমি চিনি নাপালোঁ। তেখেতলোকে কোন জেগা ঘৰ ক'ত মই তাকো নাজানো। এতিয়া বলিয়া চাপৰি নে মিছাজানৰি নে মই ক'ত, এজনো মানে মোক নেদেখুৱালে। মোক নেদেখুৱাৰ কাৰণে আমি তেখেতলোকক চিনি নাপালোঁ। মোৰ আছিলে 8টা মহ। 8টা মহৰ খুটিৰ পৰা 2টা মহ চুৰে নিছিলে। তাৰ আগত আপোনাৰ নিলে 6টা, টোটেল মহ 8টা নিছে এতিয়ালৈকে। আৰু আশে পাশে চুৰ হৈ আছে, সেইখিনি কথা আমি নাজানো। গাত লগাকৈ আমাৰ এই 3জন মানুহ আছোঁ, একেলগতে খুটিত মানে মহখিনি থাকে। মহকেইটা উদ্ধাৰ হৈছে নেকি? মহকেইটা উদ্ধাৰ নাই হোৱা। মহকেইটা উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক আমি জনাইছোঁ। আৰু যিখন গাড়ীত নিছিলে তেখেতৰ গাড়ীখনো মানে ধৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰহঁতক গোটেই দায়িত্বটো আমি এৰি দিছোঁ। মূল্য আপোনাৰ ধৰক 2টা মহতে 2.5 লাখ টকা ধৰক। ডাঙৰ মহ, গাভিনী মহ, মতা এটা মাইকী এজনী। কি কৰিলে আমি একো নাজানো ছাৰ। কি বুলি কয় আপোনাৰ ছাৰহঁতে গম পাব। এতিয়া ক'ত মহবোৰ নি পেলাই কি কৰে তেখেতলোকে জানিব। আমাৰ আগে পিছে আমাৰ ঘৰত মহ থকা আজি 35 বছৰ হ'ল। 35 বছৰৰ পাছত এতিয়া 89ৰ পৰা আমাৰ ঘৰত মহ আছে। 89ৰ পৰা 90, ইপিনে 11 কেতিয়াকৈ বছৰ মানে চোৰ 3জন ধৰিছে।